মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভুৱা আলফা নলবাৰীত কংগ্ৰেছৰ ধাৰাবাহিক প্ৰচাৰ আজি নলবাৰীৰ বিভিন্ন প্ৰান্তত ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী দীপ বায়নৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পৱন সিং ঘাটোৱাৰে নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে বিজেপিৰ মিথ্যাচাৰ সম্পৰ্কত বক্তৃতা প্ৰদান কৰে আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ জনবিৰোধী নীতি সম্পৰ্কত বক্তব্য প্ৰদান কৰি দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় ইপিনে উজনিত বিজেপিৰ বিৰুদ্ধে এইবাৰ ৰাইজে ওলাই আহি কংগ্ৰেছৰ সমৰ্থনত ভোটদান কৰিব বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই নিজকে অংক মাষ্টৰ নহয় বুলি কৈও এইবাৰ উজনিত কংগ্ৰেছে আগে নোপোৱা আসন লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে আনহাতে এই নিৰ্বাচনী সভাত উপস্থিত থকা ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভুৱা আলফা বুলিও অভিহিত কৰে যলৈকে গৈছোঁ ৰাইজৰ ইমান উৎসাহ আৰু এই উৎসাহেৰে আমি মানসিকভাৱে শক্তিশালী হৈছোঁ আৰু গণতন্ত্ৰ ৰক্ষাৰ যুদ্ধত ৰাইজে কৈছে ডেকা শক্তি আগুৱাই যোৱা ৰাইজৰ কাৰণে সঁচা অৰ্থত ভালদৰে কাম কৰা উৎসাহী যথেষ্ট কেতিয়াও নোৱাৰে কাৰণ গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা ৰাইজে প্ৰত্যক্ষ কৰি আছে এইখন আমি সংবিধান ৰক্ষা কৰাৰ যুঁজত আমি সকলোৱে একগোট হৈ যুঁজ দিব লাগে এতিয়া বৰপেটা লোকসভা সমষ্টিত সকলোতকৈ ডাঙৰ শক্তিটো হ'ল কংগ্ৰেছ দল আৰু দাদাক আমি সন্মান কৰোঁ দাদাক আমি যোৱাবাৰ 21ৰ নিৰ্বাচনত বিধানসভাত আমি সহায় কৰি পেলাই তেখেতক বিধায়ক বনাইছিলোঁ গতিকে ৰাইজে কৈছে যে তেখেতে বিধায়ক হৈ থাকিব লাগে মোকেই বিধায়ক লাগিব মোকেই সাংসদ লাগিব এই নীতিটো পৰিহাৰ কৰি সঁচা অৰ্থত সংবিধান ৰক্ষা কৰাৰ যুঁজত একলগ গৈ পেলাই যুঁজাৰ কথা কৈছে গতিকে এইবোৰ কথা ৰাইজে প্ৰত্যক্ষ কৰি আছে ৰাইজে হিয়া উজাৰি বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ আমি যেতিয়াই সাধাৰণ মানুহক লগ পাওঁ তেখেতসকলে আমাক হাতখন দেখাই কৈ এইবাৰ হাতত দিছোঁ সেই গতিকে যিখিনি আমাৰ কংগ্ৰেছৰ ভোট তাৰ উপৰিও বহু নিৰপেক্ষ ভোটাৰৰ ভোট এইবাৰ ৰাইজে দিছে ইয়াৰ কাৰণ এটাই মোৰ যিমান দূৰ বিশ্বাস হয় যে যোৱা সময়ছোৱাত মোদী ডাঙৰীয়াই অসমক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে চাহ বাগিচাৰ শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে অসমৰ 6 জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে অসমৰ সাধাৰণ নাগৰিকক তেওঁলোকে যি মূল্যবৃদ্ধি ৰোধ কৰি আছে দিন আনিম বুলি কৈছিল 10 বছৰৰ পিছতো সেইখিনি কৰিব পৰা নাই সেই গতিকে ৰাইজে এবাৰ বিজেপিক প্ৰত্যাখ্যান কৰিছে এয়া মোৰ দৃঢ় বিশ্বাস সেইটো তেখেতে কিয় ক'লে নাজানো কিন্তু কংগ্ৰেছীসকলে কৰিছে আৰু কংগ্ৰেছীসকলৰ উপৰিও এবাৰ সাধাৰণ ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিবলৈ ইণ্ডিয়া এলায়েন্সক সমৰ্থন কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো সেইটোৱেই যে এবাৰ ৰাইজ কংগ্ৰেছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া ডক্টৰেট নাছিল তেওঁ ভুৱা আলফাই আছিল আৰু সেই সন্দৰ্ভত পাণবজাৰ থানাত গোচৰ আছিল সেই গোচৰৰ পৰা যেনিবা কোৰ্টে প্ৰমাণৰ অভাৱত ৰেহাই দিছে কিন্তু মানুহৰ দৃষ্টি পৰা আঁতৰি নাযায় নহয় তেওঁ বেলেগক কাৰোবাৰ নক্সাল বুলি ক'লে কি হ'ব তেওঁ নিজে ভুৱা আলফা আছিল নলবাৰীৰ পৰা বঞ্জিত দাসৰ ৰিপৰ্ট কে নিউজ 7